Hey everyone, welcome back to my new blog. বহুত দিনৰ মূৰত আজি এটা ব্লগ মানে ৰাইড এটা লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। যোৱা বছৰ দাদাৰ বিয়াত চাগে মই লাষ্ট ব্লগ দিছিলোঁ, তাৰ পিছত ব্লগ বনোৱাই হোৱা নাই। সেইকাৰণে মানে আজি মোৰ ইন্ট্ৰ'টো মানে ল'ব কাৰণেও লাজ লাগি আছে, সেইকাৰণে ভইচ অভাৰ দিব লগা হৈছে। আৰু যোৱা বছৰ দাদাৰ বিয়াৰ পিছত আমাৰ বহুত কিবা কিবি প্ৰব্লেমছ হ'ল। যোৱা বছৰৰ প্লেনিং কৰিছিলোঁ, সেইবোৰ নহ'ল। তো এইবিলাক বাদ দিয়ক, যোৱা বছৰটো বেয়া গৈছে, সেইবিলাক বাদ দিয়ক। আজি এটা নতুন দিন, নতুন এটা ৰাইড বহুত দিনৰ পৰা ভাবি ফাইনেলি আজি প্লেনিং কৰিছোঁ। আৰু আমাৰ আগৰ পাৰ্টনাৰ দুটায়ে জচিলা প্ৰাণী মানে ৰুবুল দা আৰু বৌ, আগৰ মোৰ ব্লগ চাই যদি গমে পায়, তো সিহঁতৰ লগত আৰু এটা প্লেনিং কৰিছোঁ। সিহঁতে যোৱা বছৰো বহুত গৈছে, ৰিচেণ্টলি দাৰ্জিলিঙৰ পৰাও আহিছে, মানে সিহঁতে ফুৰি আছে, কিন্তু আমাৰ অলপ প্ৰব্লেম চলি থকাৰ কাৰণে আমি যাব পৰা নাছিলোঁ। আমি পুৰা ছেম বাট ডিফাৰেণ্ট পিন্ধি আহিছোঁ, পুৰা মিলাই কেনে, কিন্তু আজিৰ কাৰণে হে কালিও অলপ চলপ মিলিব লাগে। আমি গৈ ক'ত আছো? আজি আমি গৈ আছো জোৱাই। Phe Phe। বৰষুণ নাপালে হ'ল, এতিয়ালৈকে বঢ়িয়া বৰষুণ পোৱা নাই। বলক আৰম্ভ কৰি দিওঁ। হয়, আমি গৈ আছোঁ মেঘালয়া জোৱাই ছাইডত। মই ব্লগিং ষ্টাৰ্ট কৰিছিলোঁ মানে কণ্টেণ্ট দিম বুলি, তেনেকৈ ডেইলি ব্লগিং, কিন্তু টাইমৰ নাটনিৰ কাৰণে দিয়াই নহয়। আৰু এনেকৈ মেমৰিজবিলাক এতিয়া সাঁচি ৰখাৰ নিচিনা হৈছে। কেৱল মেমৰিজৰ কাৰণে মানে মই ব্লগিংবিলাক আৰু এতিয়া কৰিছোঁ, আৰু ক'ৰবাত গ'লে কৰোঁ। হিৰো এইফালে আমাৰ এইটো হিৰো পুৰা একদম মালা চালা পিন্ধি আহিছে দেখোন, বম ভলে। আৰু এইফালে বৌ সুধিব গৈছে খুলিছে নে নাই। কেইটা বাজিল? ঘড়ীটোৱে দেখা নাই। কেইটা বাজিল? নাই খোলা, এই বন খাব লাগিব। বন নাই খোলা এই দে, আমি আগত খাম বলক। কিবা বেলেগ পোজ দিয়া। লম্পেনটো কি দাঙিছা? ভিডিঅ' কৰি আছো মই। কি খাব? ডাইটত থকা মানুহ চাইকেল চলাই ক্ষীণাই গৈছে একদম। ইয়াতে সেইকণততো নাপালোঁ, ইয়াতে আমি অৰ্ডাৰ দিছোঁ চাওঁ, কাৰণ বেলেগ বনোৱা একো অপশ্যনে নাই। কাৰণ বৌহঁতে নাখায়, তথাপি আজিৰ কাৰণে খাব আৰু উপায় নাই। আমাৰ কাৰণে চলি যায়, কিন্তু ডাইটত থকা মানুহবিলাকৰ অলপমান দিগদাৰ হয়। আৰু ইফালে বৰষুণো দিছে, সেইকাৰণে ৰেইনকোট আনি লৈছোঁ। চাহ, বিস্কুট, আৰু ইফালে চাওমিন, মম, আৰু ইফালে মহাৰাজা দুটা। এইবিলাক দেখাই নাপায়। ইয়াতে বহি বৰষুণ কা যোগাৰ চব ৰেইনকোট হৈ গৈছে। ময়ো পিন্ধো, এইখন ভৰিতো দিয়া। নতুন জোতা আজিয়ে পিন্ধি আহিছোঁ, হয়নে? জিকি গ'লে কেনে লাগিব? Guys, what a view! যোৱা বছৰ অহা ছেম প্লেচ, যোৱা বছৰ নহয়, তাৰে 2 বছৰ আগত অহা ছেম প্লেচটোত আৰু ৰখিছোঁ। Welcome to Jayantia Hills District and welcome to Tyrshi Falls. বাৰে উচ্চাৰণটো ভুল হৈ যায়। আমি ভাবিছিলোঁ Phe Phe ফাৰ্ষ্ট যাম, কিন্তু Phe Pheৰ আগতে এইটো Tyrshi ফলছটো আগতে পাই গ'লোঁ। প্লেনিং মানে এইটো ফলটো আছিলে আমাৰ লিষ্টত, কিন্তু এইটো আগতে পাম বুলি ভবা নাছিলোঁ। কিন্তু ইমান ধুনীয়া, এই আগৰ ফালে আছে ফলটো, বাট ৰাস্তাটো জেগাটো বহুত বেছি ধুনীয়া। ৱাটাৰফলটো এইটোৱে হয়, কিন্তু এইফালে ভিউটো চাওক। অ' মাই গড, পুৰা গ্ৰীনাৰী। আৰে তাতে ইমান
ঘৰ আছে কোন থাকে বা ইমান হেৰিৰ মাজত এইমাত্ৰ পৰিলোঁ সিহঁতে আহিব লাগছে ভিডিঅ' কে চক্কৰ মে গিৰনে वाली थी मैं বহুত ধুনীয়া এইফালে ৱাটাৰফলছটো আছে আৰু এই সিহঁতে একদম তলত গৈছে ইমান দূৰ কষ্ট কৰি আহি গোটেই ৰেইনকোট খুলি দিছোঁ পুৰা লেতেৰা হয় অৱস্থা বেয়া কিন্তু বহুত ধুনীয়া লাগিছে এই তলত গৈ আছোঁ ৰ'ব দেখাই আছোঁ এই জচিলা পানী ক'ত ক'ত লৈ যায় এইফালে ৱাটাৰফলটো একদম তললৈকে গৈছে চালো চালো বৌ ইমান ওপৰতে ৰৈ গ'ল জলদি আহক আমাৰ প্লেনিং আছিলে এইটো ফল ভিজিট কৰা আৰু ফি ফি ফলছ তাৰপিছত ওচৰতে ইয়াৰ পৰা 9 কিলোমিটাৰ দূৰত আমাৰ হোমষ্টে এখন আছে তো তাতে যাম এতিয়া আগতে ফি ফি ফলছ বিচাৰিম ইয়াৰ পিছত আগতে আমি ভাবিছিলোঁ ফি ফি ফলছ যাম তাৰপিছত ইয়াতে আহিম কিন্তু কেনেকৈ বা এইটো ফাৰ্ষ্ট পাই গ'লোঁ এতিয়া ফি ফি ফল ক'ত আছে নাজানো সেইটো বিচাৰিব লাগিব তাতে যাম তাৰ পৰা ডাইৰেক্ট হোমষ্টে যাম আৰু কালি বেলেগ প্লেন আছে নাম পোৱা নাই জচিলা প্ৰাণী এই ক'ত তলত গৈছে একদম আমি গৈয়ে পোৱা নাই আগতে গৈছে সেইফালে ৱাটাৰফলছটো একদম তল গৈ পাইছে বাপৰে আমাৰ ইমান ভাগৰ লাগিছে গৈয়ে পোৱা নাই অ' মাই গড কিমান ওপৰৰ পৰা আমি তলত আহিলোঁ আৰু ইমান ধুনীয়া ৱাটাৰফল ৱাও আৰু আমি মাত্ৰ চাৰিটাই আছোঁ বেলেগ কোনো মানুহ নাই পুৰা জিকি গ'লোঁ ইমান টাইম ৰেইনকোটৰ পৰা বাচি বাচি ইয়াতে পুৰা ৱাটাৰফলৰ এইটো পুৰা জিকি গ'লোঁ এতিয়াও মই কঁপি আছোঁ বিদ্যা ভৰিখন কি কঁপি আছে একদম উশাহটো ল'ব পৰা নাছিলোঁ ইমান হেৰি বেয়া অৱস্থা হৈ গৈছে এই তলৰ পৰা ওপৰত উঠিছোঁ কেনেকুৱা অৱস্থা বেয়া হৈ গৈছে পানী খাই অলপ ভাল লাগিছে পুৰা মানে একদম চফকেশ্যন হৈ গৈছে হেঁচা মাৰি ধৰাৰ নিচিনা এতিয়া অলপ বেছি ভাল লাগিছে কিন্তু ভিউটো চাওঁ পথাৰখনেই ইমান ধুনীয়া এতিয়াহে বেলেগ মানুহ আহিছে আমি আহোঁতে কোনোও নাছিল আমি চাৰিটাই আছিলোঁ কি ধুনীয়া বতাহ আহিছে এইখিনিত ৰুবুল্লা কেনেকুৱা লাগিল বঢ়িয়া লাগিছে স্পেলিংটো কওকচোন মোৰ ভুল হৈ যায় টাইশ্ৰী কিবা এটা আপুনি যোনটো কৈছে সেইটোৱে নাহে মুখত কেনেকুৱা লাগিল বহুত ভাল লাগিল একদম মানে ইমান ভাল লাগিল নহয় সেই হিচাপত ভাগৰো লাগিল যিমান ভাল লাগিছে সিমান ভাগৰো লাগিছে সেইটোৱেতো এতিয়াতে আহি মই ভাবিতে ভয় লাগিছে মোৰ ফিফিত যাব পাৰিম নে তাতেও বোলে বহুত ট্ৰেকিং কৰিব লাগিব পাৰিবা মোক নিব জচিলা প্ৰাণী ৰুবুল্লা ৰখিব সময় নাই নেকি জাষ্ট দিহে গৈছে পুৰা খোৱাত লাগি গৈছে ধুনীয়া এখন হোটেলত সোমাইছোঁ ভেজ থালি এইফালে চিকেন কাৰী আৰু এইফালে গাইজ আমি ইমান কষ্ট কৰি আহি এই ফি ফি ফলছ পাইছোঁ তাকো এইফালে বতৰ চাওঁ পুৰা একদম অৱস্থা বেয়া আৰু পুৰা মই জোতা খুলি চেণ্ডেল পিন্ধি লৈছোঁ পুৰা শ্লিপাৰী কিমান অফ ৰোডিং কৰি আহিছোঁ যাওঁতে যদি দেখাব পাৰোঁ দেখাম কিন্তু বহুত বৰষুণ দি আছে সেইকাৰণে মোবাইল ওলাব পৰা নাই আৰু এইফালে ফলছটো চাওঁ তালৈকে যাওঁতেহে এতিয়া বেণ্ড বাজি যাব ইয়াৰ পৰা ইমান ধুনীয়া লাগিছে কিন্তু ইমান দূৰ যাওঁ কেনেকৈ পুৰা এইফালে তলে ট্ৰেকিং কৰি যাব লাগে আৰু এডাল দাণ্ডা দিছে 10 টকাকৈ এইফালে ৰুবুলদা বৌ গৈ আছে যাওঁ কেনেকৈ ইমান দূৰ পুৰা এনেকৈ ট্ৰেকিং কৰি যাব লাগিব এইফালে মানুহবিলাক আহি আছে ফাইনেলি ইমান দূৰ যে
ট্ৰেকিং কৰি অলপ ওচৰ পাইছোঁ, কিন্তু তেনেকুৱা এটা মজা হাৱা আহি আছে আৰু পূৰা বাঘ এইবিলাক যে চব কুঁৱলী টাইপ সেইবিলাক চব নিজৰতে পায়। মোকো দেখাই দিয়াচোন একবাৰ, মানে মই হেৰিয়ে দেখাই আছোঁ। কেনেকুৱা লাগিছে? লাহে লাহে নামি যোৱা, নহ'লে পৰিবা। ইমান কষ্টৰ পিছত ফাইনেলি প্ৰায় আধা ঘণ্টামান ট্ৰেকিং কৰি আমি আহি পালোঁ। পূৰা একদম পাহাৰৰ বেয়া বেয়া ৰাস্তা, মানে বৰষুণৰ কাৰণে বেছি ৰাস্তাবিলাক বেয়া হৈছে। আহি পালোঁ আৰু ইমান ধুনীয়া, আৰু ইমান ফ'ৰ্চত পানীটো পূৰা ৰেইনকোটৰ ভিতৰলৈকে পানী সোমাই গৈছে, আৰু মোবাইলটোও পূৰা এখন গামোচা লৈ ঢাকি ভিডিঅ' কৰিব লগা হৈছে। বহুত ভাল লাগিছে বাপৰে, অৱস্থা একদম গামোচা আঁতিব লাগিছে। মোক দেখাই দিয়াচোন, আহিছে অৱস্থা নাই। কিমান ওপৰ আহি পালোঁ চাওক আমি, পুৰা ভাগৰ লাগি গৈছে, কথাই ক'ব নোৱাৰে ইমান ভাগৰ লাগিছে পুৰা তাৰ পৰা। এইখিনিৰ পৰা ক্ৰচিং দিছ এৰিয়া হেভ টু পে, তাৰমানে ইয়ালৈকে আপুনি 50 ৰুপিজ পাৰ বাইক লৈছিলে, ইয়াৰ পৰা সেই 50 ৰুপিজটোত চাব পাৰিব। ইয়াৰ পৰা ভিতৰত তলৰ ফালে গ'লে আৰু 50 টকা পাৰ পাৰ্চন দিব লাগিব। আৰু আমি এইটো কোনটো ফলত গৈছিলোঁ, নামটো কি আছিলে? অঁ, টাইচি, তাতে 30 ৰুপিজ পাৰ পাৰ্চন লৈছিলে। তো আৰু আমি আৰু ব্লগটো বেছি দীঘল নকৰোঁ, নেক্সট ভিডিঅ' আৰু কালি হোমষ্টেৰ পৰা আৰম্ভ কৰিম। আজিলৈ ইমানেই আছিল, বাই বাই। বাই বাই গাইজ। এই ডেঞ্জাৰ ৰাস্তাৰেও আহি কেনে এই মানুহটো কোনফালে গৈ কেনে এই গুৱাহাটী পাইছে। কি ডেঞ্জাৰ মানুহে আপুনি। অ' ভগৱান, কেনেকুৱা ৰাস্তাৰে গৈ আছে। এইফালেৰে যাব লাগিব এইবাৰ তলৰ ফালে, এনেকে মাজে অ' কিমান ওপৰৰ পৰা গৈছোঁ চাওক। আৰু যাওঁতে আমি এনেকৈ ৱাটাৰ ক্ৰচিং কৰি গৈছিলোঁ, কিন্তু যাওঁতে ইমানেই বেছি বৰষুণ, মই মোবাইলটো ওলাবই পৰা নাছিলোঁ। আৰু মানে সোমাই যোৱা ৰাস্তাখিনিও বেয়া আছিলে, সেইকাৰণে মোবাইলটো ওলাবই পৰা নাছিলোঁ। সেইকাৰণে আহোঁতে ৰুবুল দাহঁতক পাৰ হ'ব দি মই কৈছোঁ এটা ভিডিঅ' কৰি দিয়ক, এই ৰাস্তাটো মানে এটা ক্লিপ থাকক, কাৰণ এইবিলাকতো এক্সপিৰিয়েঞ্চ সদায় নাথাকে, মানে সদায় নকৰোঁ ন আমি এনেকুৱা এক্সপিৰিয়েঞ্চ, সেইকাৰণে ভিডিঅ' এটা ল'ব দিলোঁ। আজিলৈ বাই।